আজি নেক্সট ডে হয়। কালি পূজা চূজা ফুৰি আহিলোঁ। তাৰপিছত পূজা ফুৰি আহোঁতে 11:30 বাজিলে। যিহেতু আমি চবেই প্লেন বনাই থৈছিলোঁ মাহীহঁত চবেই যে পূজা অকণমান আজি দেৰিলৈকে ফুৰিম। যিহেতু আজি আমি যাম, আজি নেক্সট ডে হয়। চ' আজি আমি যাম যোৰহাট। আজি যোৰহাট উভতিম, ৰাতিলৈ বাছ আছে। চ' 5টা বজাত শুৱালকুছিৰ পৰা ওলাই যাম। চ' এতিয়া উঠিলোঁ, উঠি মেলি কালি 11:30 বজাত অহাৰ পাছত ভাত খালোঁ। মামীহঁতৰ ঘৰতে ভাত খালোঁ। মানে এই সৰু সৰু বাচ্চাকেইটা যে দেখিছিলে সিহঁতৰ। চ' তাহাঁতৰ ঘৰত ভাত খাবলৈ মাতিছিলে। মামীহঁতৰ ঘৰত চব ভাত চাত খালোঁ। খাই মেলি তাৰপিছত ৰাতি আহি শুই গ'লোঁ আৰু ব্লগ মই নকৰিলোঁ, ইমান ভাগৰ লাগিলে। তাৰপিছত মাহীহঁতো গ'ল ঘৰে ঘৰে। তাৰপিছত এতিয়া আজি নেক্সট ডে। আজি এতিয়া বাজিছে 11টা বাজিলে। চ' উঠিলোঁ, উঠি মেলি চাহ তাহ খালোঁ। তাৰপিছত আজি মানে মামীহঁতৰ ঘৰত মাহীহঁতক ভাত খোৱা নিমন্ত্ৰণ দিছে। চ' ভাত খাব চবেই, আহি কিনে মহাহঁতো আহিব। চ' লগে ভাগে এসাঁজ খাম। যিহেতু আজি এইটো বেলাই আমি আছোঁ। 4টা বজাত চব ঘৰে ঘৰে গুচি যাব। মাহীহঁতো গুৱাহাটী গুচি যাব আৰু আমিওতো যোৰহাট যামেই আজি। চ' সেইকাৰণে আজি ঢেৰ আইটেম বনাইছে। আইতাই ভেদাইলতাৰ লগত মাছ বনাব, তাৰপিছত ভেদাইলতা মাছ, তাৰপিছত আৰু ঢেৰ টেঙা জোল চোল ঢেৰ বনাব। চ' সেইটো কাৰণে দেখাম বাৰু খোৱা সময়ত, বনাই থকা সময়ত নেদেখাওঁ। চ' এবাৰ খোৱা সময়তে দেখাম। চ' মাহীহঁতো আহিব এতিয়া লাহে লাহে আৰু 1-2টামান বজাত আহিব, এতিয়াই নাহে। চ' এতিয়া ময়ো ভাবিছোঁ ব্লগটো মই কণ্টিনিউ কৰা নাছিলোঁ, চ' কণ্টিনিউ কৰি দিওঁ। চ' এতিয়া এইটো ব্লগত আপোনালোকে দেখিব মাহীহঁত আহিব, তাৰপিছত ফূৰ্তি ফাৰ্তা হ'ব আজি আৰু লাষ্ট বুলি কিনে। ভাত লগে ভাগে এসাঁজ খোৱাৰ পাছত আৰু ডাইৰেক্ট যোৰহাটৰ জাৰ্ণিটো দেখাম আৰু জাৰ্ণি কি আৰু দেখাম আৰু। বেয়া লাগিছে যাবলৈ, যিহেতু 5-6 দিনৰ কাৰণে আহিছিলোঁ। ইমান পুটুককৈ 5-6 দিন গুচি গ'ল। মানে কেতিয়া গ'ল গমেই নাপালোঁ। চ' একো নাই, আকৌ আহি থাকিম গৈ থাকিম। চ' ঠিক আছে। আজি আলহী আহিবৰ কাৰণে আজি ভেদাইলতা কাটি থকা হৈছে। কিবা আইটেম বনাব ভেদাইলতা দি, তাৰপিছত কচু মাছৰ মাথা দি এনেকৈ বনাব, তাৰপিছত টেঙা আঞ্জা মাছৰ জোল তেনেকৈ বনাব। সেয়াই এইফালে হাজবেণ্ডে নহৰু আদা পিচি আছে, অলপমান হেল্প কৰি দিছোঁ আমি দুটাও আইতাহঁতক। কিমাননো কাম কৰিব, সেইকাৰণে আমিও দুটাই অলপমান হেল্প কৰি দিছোঁ। চ' সেয়াই এতিয়া বনাই আছে আইতাহঁতে। কালি পূজাত কি কৰি আছিলা? চাইছিলোঁ মানুহ চাইছিলোঁ, ভাল কি লাগিছে। কৰিছিলা? মানুহ চাইছিলোঁ। কালি পূজা ফুৰিব গৈছিলা যে মাৰ লগত, কি কিনিলা? হা? হোম আনিলা? হোমখন কি কৰিলা? বৰফ খাইছা? কেনেকুৱা লাগিছে খাই? তন্ময় ক'ত ফুৰিব গৈছিলা? পপু গৈছিলা? কি কিনিলা? ডাম্পাৰ কিনিলা? আইঅ' পুৰা খাইছে বৰফ এটি। কোনে কিনি দিলে? দেউতাই। তন্ময় আমিতো আজি গুচি যাম, তুমি কি কৰিবা? আমি যোৱাৰ পাছত আমিতো আজি গুচি যাম। তুমি ভাল পাবানে বেয়া পাবা? আমাৰ ভাত খোৱা টাইমো হৈ গ'ল। তো এয়া দেখিছে আপোনালোকে ভোল আৰু বিলাহী দি মাছৰ টেঙা এখন জোল বনাইছে। তাৰপিছত মাছৰ মাথা দি কচু আৰু ভেদাইলতা, তাৰপিছত এইফালে কোমোৰা আলু ভাজি, নেমু এনেকৈ আছিলে, আচাৰ চাচাৰ ঢেৰ আছিলে। তো এইফালে মাহীহঁতো বহি লৈছে। আমি একেলগে এতিয়া মিলিজুলি এসাঁজ ভালকৈ খাম। মহাহঁতে আগত খাই উঠিলে, বাট মই ভিডিঅ' কেপচাৰ কৰা নহ'লে। মই কাম কৰি আছিলোঁ আইতাহঁতৰ লগত অলপমান, মানে ভাত চাত দিয়া মেলা। চ' সেইকাৰণে নহ'লে। ফাইনেলি যাবলৈ টাইম হৈ গ'ল। বহুত মন চন বেয়া, ব্লগ কৰিবলৈ মন যোৱা নাই, বাট উপায় নাই, কৰিবলগীয়া হৈছে। এতিয়া ওলাইছোঁ আমি মানে কি আজি যোৰহাট নাযাওঁগৈ, আজি মাহীহঁতৰ ঘৰত থাকিম। পুতুককৈ প্লেনিংটো হৈ গ'ল থকাটো, মানে ভবা নাছিলোঁ যে আজি থাকিম। মাহীহঁতে ক'লে যে মাহী ঘৰটো ISBT ওচৰত, তো আমাৰ প্ৰব্লেম নহয়, কাইলৈ মৰ্ণিং আমি যাব পাৰিম ISBT পৰা। চ' এতিয়া মাহীহঁতৰ ঘৰলৈ যাম। চাবিটো লৈ লওঁ ৰুমৰ, তেওঁলোকে স্কুটিত যাব, আমি বাছত গৈ থাকিম লাহে লাহে। স্কুটিতটো তেওঁলোকে পটককৈ পাব, সেইটো কাৰণে তেওঁলোকৰ পৰা চাবিটো লৈ আমি এতিয়া যাম গুৱাহাটীলৈ।
মাহীহঁতৰ ঘৰ আহি পালোহি আৰু 7টাই বাজিলে ৰাতি মাহীহঁতৰ ঘৰ পাওঁতে। চ' সেয়াই এতিয়া আহি পাই মুখ হাত ধুই কিনে চবেই ফ্ৰেছ হয়। এতিয়া আমি চাহ খাবলৈ বহিছোঁ গোটেইখিনিয়ে। এয়া দেখিছে আপোনালোকে পকৰি আছে, বিস্কুট আছে আৰু কুৰকুৰি আছিলে। চ' তেনেকৈ আমি গোটেইখিনিয়ে হাঁহি মাতি কথা পাতি লগে ভাগে চাহ খালোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ কথা চথা পাতোঁ, আজি মাহীহঁতৰ লগত সময়কণ কটাওঁ। মাহীহঁতৰ ঘৰ পালোহি আৰু এতিয়া আমি চাহ খাই আছোঁ বহি। মাহী সৰু মাহী তাত আছে, টিকলি মাহী। আমি টিকলি মাহী বুলি কোৱা পেলাই টিকলিয়ে খাই আছে কুৰকুৰি। তাৰপিছত আমি এতিয়া চাহ খাম বহি। আপোনালোকে দেখিছে এতিয়া জুই জ্বলাই দিছে মহাই। তাৰপিছত জুইত এতিয়া মাংস বনাই আছে, ব্ৰইলাৰ মাংস। ত' সেয়ে বাহিৰতে বনালে মহাই। তাৰপিছত ভিতৰত এইবোৰ ভাত চাত মাহীয়ে বনাই আছে, ভাজি চাজি বনাই আছে। চ' সেয়ে জুইত বনোৱা মাংস এনেও সোৱাদ বহুত বেলেগ। চ' সেইটো কাৰণে ভাল লাগিলে খাই। চ' আমাৰ ভাত খাবলৈ ভাত হৈ গ'ল আৰু এতিয়া মাহীয়ে এইফালে পানী বাকী আছে, ভাত খাবলৈ পানী ৰেডি কৰি আছে। আৰু এইফালে টিকলি মাহীয়ে এইফালে আমাৰ মাংস চাংস বাঢ়ি আছে। তাৰপিছত এতিয়া ভাত খাবলৈ আমি চবেই এতিয়া বহিম আৰু দেৰিও হৈছে যথেষ্ট। চ' আমিতো নেক্সট ডে' যাব লাগিব। চ' সেইটো কাৰণে এয়া এতিয়া মাংস ভাত, তাৰপিছত লগতে শুকান চব্জি এটা আছিলে, লগতে চাটনি আছিলে, নেমু, তাৰপিছত তেনেকৈ দাইল চাইল চব আছিলে। চ' তেনেকৈ খালোঁ, বহুত ভাল লাগিলে খাই। গোটেইখিনিয়ে লগে ভাগে এসাঁজ খালোঁ তেনেকৈ হাঁহি মাতি বহুতেই ভাল লাগিলে। আৰু নাজানো এনেকুৱা দিন এটা কেতিয়া ঘূৰাই পাম। আৰু আমিও কথা চথা পাতি তেনেকৈ ভাত চাত খাই আছোঁ। চ' সেয়াই এতিয়া আজিৰ দিনটো বহুতেই ভাল লাগিলে মাহীহঁতৰ লগত কটাই কিনে। আৰু নেক্সট ডে' আমি যামগৈ, যিহেতু বেয়াও লাগি আছে মনটো। আৰু ছাইডত মহা আৰু মাহীহঁতে খাই আছে, আইতা হাজবেণ্ড চবেই খাই আছে। ত' আমি কথা পাতি এনেকৈ খাই আছোঁ। বহুতেই ভাল লাগিলে। বহুতখিনি গুৱাহাটীৰ মেমৰিজ বহুতখিনি মোৰ মনত পৰিব। চিটি চেণ্টাৰ, তাৰপিছত তাৰপিছত মাহীহঁতৰ লগত পূজা কৰিব যোৱাটো বহুতেই মিছ কৰিম মই সেইখিনি মুহূৰ্ত। চ' বেয়াও লাগিছে, কাইলৈ আমি যামগৈ। চ' আপোনালোকে গুৱাহাটীৰ এটা লাষ্ট ব্লগ আৰু এটা পাব, তাৰপিছত আৰু নেক্সট যোৰহাটৰ ব্লগ পাই থাকিব। চ' ঠিক আছে তেনেহ'লে ময়ো এইটো ব্লগটো ইয়াতে সামৰিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।